নাম দীপাংকৰ শৰ্মা। মোৰ ঘৰ 9 নম্বৰ ৱাৰ্ড বামুণগাঁও। 2 নম্বৰ ৰাজবাৰী শিৱম শৰ্মাই তেওঁৰ মালিকীস্বত্বত এইটো হৈছে, বৰ সুন্দৰকৈ হৈছে। মই তেওঁলোকৰ ফেক্টৰীলৈ গৈ গোটেই তেওঁলোকৰ প্ৰডাকশ্যন কেনেকৈ হয় সেইখিনি সম্পূৰ্ণৰূপে চাই মই আনি পেলাই মোৰ নিজৰ বাউণ্ডেৰী ৱাল লগালোঁ। ৱাল লগাই এই ৱাল লগোৱাৰ পিছত এই ৱালখন চাই বিভিন্ন ধৰণৰ মানুহ আহি সুধি তেওঁলোকৰ নিজৰ নিজৰ বাউণ্ডেৰীত এই ৱাল দি সকলোখিনি ছেটিছফাই হৈছে। বৰ সুন্দৰকৈ বনাইছে। ইয়াৰ টেকন'লজিখিনি বৰ ধুনীয়া। ইয়াত যিখিনি মেটেৰিয়েলছ দিয়ে মেটেৰিয়েলছখিনি বহুত সুন্দৰ হৈছে আৰু ইয়াৰ ফিনিচিংটো বহুত ধুনীয়া। মই এতিয়া ৰং কৰি দিছোঁ, ৰং কৰি দিওঁতে কেনেকুৱা ধৰণে জিলিকি দিছে আপোনালোকে চাওক। বৰ সুন্দৰ হৈছে কামখিনি।